ফোন এটা কিনিলো, এৰোপ্লেন এখন কিনিলো, পিস্তল এটা কিনিলো, গাড়ী ঘড়ী গাড়ী হেলিকপ্টাৰ এখন কিনিছো আৰু সৰু পিস্তল এটা কিনিছো। সৰু পিস্তল এটা কিনিলো। বল বল পূজা চাবলৈ যাওঁ। বল। চাবলৈ বহুত সময় আছে নহয়। আমি হাবি লুকাই থাকিম, সৰুৱা ল'ৰা-ছোৱালী ডকাইত কৰিম। এইবোৰ বেয়া কাম আমি নকওঁ। এইবোৰ কৰিলেনো কি হ'ব? বল বল। আনিছো মাৰি ল, নহবা ধৰাই পৰি যাম মনত পেলাই দিয়ে। তই সেইফালে যা, আৰু এটা কথা আছে শুন। হ'ব। কি ইহঁতে এইবোৰ কৰি আছে? ইহঁতে ইমান ডাঙৰ কাম কৰিব পৰা হৈ গ'ল। আজি তিহঁতক ভাল দিম। শুনা, তুমি আগে আগে যাবা, মই পাছে পাছে লুকাই লুকাই যাম। পইচা দে। আজি আৰু এটা কথা জানি থ, আজিৰ যুগত কোনো অপৰাধী আইনৰ পৰা সাৰি যাব নোৱাৰে।